বাংলাদেশীক নাগরিকত্ব দিয়াটো আমি কেতিয়া মানি নলওঁ। বিদেশীৰ কোনো জাতি নাই, বিদেশীৰ কোনো ধৰ্ম নাই, বিদেশী দুৰ্ভাগ্যজনক কথা যে আজি অসমীয়া জাতি বিপদত। আৰু এই সময়ত যিজন ব্যক্তিক অসমৰ ৰাইজে অসমীয়াই জাতীয় নায়ক বনাইছিলে সেইজন বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এটা মাতো মাতা নাই এই সন্দৰ্ভত, বা 1% 0.1%ও এই সন্দৰ্ভত তেওঁলোকে চিন্তা কৰা নাই। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আজিৰ দিনত বহুতে খলনায়ক বুলি কয়, কিন্তু মই আজিৰ সংবাদ মাধ্যমৰ যোগেদি অসমবাসী ৰাইজক তথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ক'ব খুজিছোঁ যে আপুনি খলনায়কৰ যোগ্য নহয়। সৰ্বানন্দ সোণোৱাল এজন নিষ্কৰ্মা মুখ্যমন্ত্ৰী। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগিব।